ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ ৰাতিপুৱা চাহ খোৱাৰ পৰা আৰু ৰাতিপুৱা চোতালতে ওলাই চাহ খাইছোঁ এয়া ভণ্টি আছে আজি আৰু এইফালে আছে মোমন চাইকেলখন লৈ ঘূৰি ফুৰিছে মোমন হাই কৈ দিয়া আৰু এয়া বলক ভিডিঅ'টো কণ্টিনিউ চাই থাকিব তাৰ পাছত আহিলোঁ স্কুললৈ মানে স্কুলত এটা কাম আছিলে স্কুল আহিলোঁ এতিয়া বাৰু পাঠদান নাই হোৱা এক্সামৰ বহীবিলাক এয়া জমা দিবৰ বাবে স্কুললৈ আহিলোঁ আৰু পালোহি মাহীয়েকে ভাগিনীয়েকে শুই উঠিছে মই আনি সিহঁতক চাহ দিছোঁ এয়া স্কুল গৈছিলোঁ তাক এই লগতে থৈ আৰু বলক ভিডিঅ'টো চাই থাকক মই আজি কেইযোৰমান কাপোৰৰ ভিডিঅ' আপোনালোকক দেখাম মই বহুত বেছি ধন্যবাদ দিছোঁ মানে সকলোৱে ইমান মৰম দিছে মানে সকলোৱে ইমান ধুনীয়াকৈ অৰ্ডাৰ দিছে আৰু অৰ্ডাৰ বহুত বেছি হৈ যোৱাৰ কাৰণে মই এখন টেবুল বনাবলগীয়া হৈ গ'ল আৰু টেবুল এখন মই বনাই ল'লোঁ যিহেতু তলত মানে চাপৰি কৰিলে কঁকাল পিঠি এনেকুৱা বিষ হয় বেছি কাপোৰ বেছি অৰ্ডাৰ থাকিলে বেছি কৰিলে তো সেইকাৰণে মই এখন টেবুলো বনাই ল'লোঁ আৰু টেবুলখন আপোনালোকক দেখাওঁ ব'লক আৰু টেবুলখন মানে পাছত কামত অহাকেই বনাইছোঁ অলপমান ডাঙৰকৈ বনাইছোঁ ইয়াত দীঘল আছে 4.5 ফুট আৰু বহল আছে 4 ফুট আৰু এয়া চাদৰ পাৰি ল'লোঁ চাদৰখন বাৰু সম্পূৰ্ণকৈ পাৰিবলৈ যোৰা নাই মানে অলপ আধা কৰি তললৈ ওলমাই লৈছোঁ আৰু আধা কৰিছোঁ পাছত তললৈ চাপৰি কৰিলে অলপমান কঁকাল পিঠি বিষ হৈছোঁ টেবুলখন আনি ল'লে সুবিধা হয় সেইকাৰণে আনি লৈছোঁ এযোৰ প্ৰথমযোৰ কাপোৰ কৰিছোঁ এযোৰ আৰু এইকেইযোৰ আছিলে নলবাৰীলৈ ডেলিভাৰী দিবলগীয়া আছিলে সেইযোৰ য়েল্লো আৰু এইযোৰ আছে স্কাই ব্লু আৰু এইযোৰ আছে এযোৰ টোটেল 6যোৰ আছে টোটেল আৰু আপোনালোকক দেখাইছোঁ আৰু যদি ভাল লাগে স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছআপত দিব পাৰিব আৰু যেনেকুৱা লাগে তেনেকুৱাই আপোনালোকে পাব আৰু এইযোৰ আছিলে আৰু এইখিনিয়ে আছিলে আজিৰ ডেলিভাৰী আৰু এতিয়া এইখিনি গোটেইখিনি গোটাই লৈ পেলানি পেকিংটো কৰি লওঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰি দিব আজিলৈ আহি থকা ভিডিঅ'বোৰ চাই থাকিবৰ বাবে মোক ফেচবুক পেজত ফ'ল' কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব